নমস্কাৰ বন্ধুসকল, মই নিৰ্মল বৰুৱা ৰুৰেল আছাম মেন এগ্ৰিকালচাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি। এইবোৰ দেখিছে প্ৰত্যেকটো গাঁঠিতে লাগিছে, দেখুৱাইছোঁ মই আপোনালোকক ভালদৰে। এইটো চব দেখিছে, বালিয়া মাটি। এনেধৰণৰ মাটি হ'লে বাৰিষা দিনত বৰষুণৰ পৰা জাতিলাও গছ কেইজোপা একো ক্ষতি নহয়। দেখিছে মই কেঁচা গোবৰ ব্যৱহাৰ কৰিছোঁ। মানে আলতীয়া মাটিত যদি দিওঁ তেতিয়া খাৰ উঠি যাব, কিন্তু বালিয়া মাটিৰ কাৰণে ইয়াত গছকেইজোপা একো ক্ষতি নহয়। দেখিছে এইবোৰ কেঁচা গোবৰ গছ, দেখিছে সুন্দৰ হৈ আছে পাতবিলাক। বেমাৰৰ কাৰণে দৰৱ স্প্ৰে কৰিবই লাগিব। তাৰ বাবে মই কমতি দামী ঔষধ চাফ ব্যৱহাৰ কৰিছিলোঁ। M45 আৰু চাফ দুইটা বদলি কৰি স্প্ৰে কৰিছিলোঁ। পোকৰ বাবে ব্যৱহাৰ কৰিছিলোঁ মই একতাৰা। এইটো দেখিছে, একতাৰা চিনজেণ্টা কোম্পানী, আৰু এইটো থিম। দুটা ঔষধ মই অদলা বদলিকৈ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আহিলে ভিটামিন কি ব্যৱহাৰ কৰিলোঁ। ভিটামিন মই এইটো দেখিছে, অল উইন গোল্ড ছুপাৰ, এইটো ব্যৱহাৰ কৰিছোঁ। এইটো 250 ml ব্যৱহাৰ কৰিব লাগে। লগতে ব্যৱহাৰ কৰিছোঁ মই মিৰাকুলান। এইটো ষ্টিকাৰটো এৰ খাই গৈছে পানী লাগি পিনে। এই দুইটা অল উইন গোল্ড আৰু মিৰাকুলান দুইটা মিহলি কৰি 3 বাৰ ব্যৱহাৰ কৰিছোঁ। যেতিয়া অলপ ফুল আহিব হৈছে, ফুল এপাহ দুপাহ যেতিয়া আহিছে, তেতিয়া মই ব্যৱহাৰ কৰিছোঁ 3 বাৰ, 4 দিনৰ মূৰে। প্ৰথম দিনা স্প্ৰে কৰিলোঁ, 4 দিন পিছত আকৌ এবাৰ, আৰু 4 দিন পিছত আকৌ এবাৰ, এনেদৰে ব্যৱহাৰ কৰিলোঁ। এতিয়া দেখিছে জাতিলাও খুব সুন্দৰকৈ লাগি আছে। তাৰপিছত আহিলে সাৰ কথা। সাৰ DAP আৰু পটাছ ব্যৱহাৰ কৰিছোঁ। লগতে খলিহৈ আৰু কেঁচা গোবৰ দুয়োটা মিহলি কৰি এটা লিকুইড মিশ্ৰণ তৈয়াৰ কৰোঁ, সেইটো ব্যৱহাৰ কৰিছোঁ। বন্ধুসকল, মই আপোনালোকক বিতংভাৱে কি সাৰ, কি দৰৱ, কি বেমাৰৰ ঔষধ স্প্ৰে কৰিছিলোঁ বা সাৰ দিছিলোঁ, সেইবোৰ দেখুৱাব নোৱাৰিলোঁ, কাৰণ সময়ৰ অভাৱত। তাৰ বাবে দুখিত।
তথাপিও মই কৈ দিয়া ধৰণে আপোনালোকে ব্যৱহাৰ কৰি ভাল ফল পাব। ধন্যবাদ বন্ধুসকল।